ৰাইজক এখন নতুন ধৰণৰ আমি দেখি ছবিখনত অৰুণ নাথে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে। অৰুণ নাথে এই ছবিখনত মুখ্যমন্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰিছে। ইয়াৰ বিপৰীতে জাহানাৰা বেগম তেখেতে গুৰুত্বপূৰ্ণ শ্ৰেয়া বৰঠাকুৰ, পৱন গায়ন, গীতাৰ্থ শৰ্মা, ঈশান হাজৰিকা, হেমন্ত দেৱনাথ, নন্দিনী বৰুৱা এনেকৈ বিভিন্নজনে অভিনয় কৰিছে। যোগদান কৰিলে পৱন গায়ন, আৰু তেওঁ খুব ভাল এক্টিং কৰিছিল। আগতে তেওঁৰ লগত যোগাযোগ কৰা হ'ল আৰু আৰক্ষী অ'চিৰ ভূমিকাটো এখন থানাৰ অ'চি পৱন গায়নে নিজে ৰূপায়ণ কৰিছে আৰু খুব ভাল ছবিখন চোৱাৰ পিছত বৰ্তমান এখন আৰক্ষী থানাৰ অফিচাৰ ইনচাৰ্জৰ ভূমিকাত আছে আমাৰ অভিনেতা পৱন গায়ন। মই সৰু চৰিত্ৰ এটা কৰিছোঁ, ধেমালি কৰিব নাই বিশেষ নাই, সৰু অকণতে কৈছোঁ। কিন্তু চিনেমাখন কিছু ছাছপেন্সধৰ্মী চিনেমা। মই পুনৰ কৈছোঁ যে এইটোৱে ভাল লাগিব, কিছু নতুনত্ব পাব। ইয়াত আমি কোনো ষ্টাণ্ট কৰিবলৈ মাদ্ৰাজৰ পৰা বা মুম্বাইৰ পৰা মানুহ অনা নাই। ফাইটিং আছে, গুলীয়াগুলি আছে, এনকাউণ্টাৰ আছে, সকলো চব আছে, কিন্তু ৰিয়েলিষ্টিক লাইফত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওঁ দৰ্শকে কেনেধৰণে অসমৰ ৰাজনীতিৰ ওপৰত ছবিখন দেখুওৱা হৈছে। ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি এই বস্তুটোও দেখুওৱা হৈছে যে এতিয়া যিধৰণে ড্ৰাগছৰ কথা হওক, বাল্য বিবাহৰ কথা হওক, এক বিশেষ সম্প্ৰদায় বিশেষকৈ মুছলমানসকলক হাৰাশাস্তি কৰি হৈছে নেকি, আচলতে ভুল হৈছে নে শুদ্ধ হৈছে, সেই দিশটোও দেখুওৱা হৈছে। আৰু ইয়াত মই কৈছোঁ যে এখন মুছলমান অধ্যুষিত এটা অঞ্চল, অতি পিছপৰা অঞ্চলৰ প্ৰায় 1000-2000 লোকে এই ছবিখনত অভিনয় কৰিছে। তেওঁলোকে আমাক অতি সুন্দৰ সহযোগ কৰিছে। ছবিখন চালে মানুহে নতুন ৰূপ এটা দেখা পাব। নহয়, মই জাৰ্ণালিজিম কৰি আছিলোঁ, আপোনালোকৰ নিচিনা একেলগে জাৰ্ণালিজিম কৰি আছোঁ। মই পুনৰ কৈছোঁ, আমি আৰক্ষী ওচৰৰ পৰা দেখিছিলোঁ, আমি ৰাজনীতিবিদক ওচৰৰ পৰা দেখিছোঁ। আমি যেতিয়া হিন্দী চিনেমা চাওঁ, হিন্দী চিনেমা ৰাজনীতিবিদজনক দেখি পেলাই ভাবোঁ আমাৰ চিফ মিনিষ্টাৰটো এনেকুৱা নহয়, আমাৰ লগততো কথা পতা MLA টো এনেকুৱা নহয়, আমাৰতো পুলিচ থানাৰ অ'চিটো এনেকুৱা নহয়। আমি দেখা অ'চি, আমি দেখা ৰাজনীতিবিদক ছবিখনত দেখুৱাবলৈ চেষ্টা চলাইছোঁ। মুঠ চৰিত্ৰ ইয়াত আপোনাৰ 1500 ওপৰত আছে বুলি ক'লে ভুল কোৱা নহ'ব। বহুত চৰিত্ৰ আছে, 1500 অধিক চৰিত্ৰ অভিনয় কৰিছে। শ্বুটিং মূলতঃ ইয়াৰ গুৱাহাটীত হ'ল, সোণাপুৰত হৈছে আৰু তেজপুৰত হৈছে, আৰু এটা মাইনৰিটি এৰিয়া হৈছে। এৰিয়া হৈছে সেই এৰিয়াটোৰ কথা অসমতে আছে, সেই এৰিয়াটোৰ কথা আমি ক'ব নোখোজোঁ। নহয়, ইলেকশ্যন আমাৰ তাত সময় নাই। এতিয়া চিনেমা কৰাৰ এতিয়া বহুত কেইখন চিনেমা ৰিলিজ হোৱাৰ কথা আছিল, কিন্তু এতিয়া বহুতে দেখিছে চিনেমাবিলাক পিছুৱাই দিছে। আমি নাজানো, গতিকে এতিয়া কোনোবাই কৈছে আমি 6 ফেব্ৰুৱাৰীত ৰিলিজ কৰিম, 8 ফেব্ৰুৱাৰীত কৰিম। গতিকে আমি এটা দিন লৈছোঁ 27 ফেব্ৰুৱাৰী। আমি 6 ফেব্ৰুৱাৰী কৰিব পাৰিলোহেঁতেন, কিন্তু 6 ফেব্ৰুৱাৰীৰ বাবে 4-5খন চিনেমাই বুকিঙত ৰেডি আছে। গতিকে আমি 27 ফেব্ৰুৱাৰী লৈছোঁ। আৰু যিহেতু নিৰ্বাচনৰ সৈতে জড়িত বিষয়, ৰাজনীতিৰ সৈতে জড়িত বিষয়, চৰকাৰ পৰিৱৰ্তনৰ কথাও ইয়াত আছে, গতিকে এই ছবিখনত ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ মাজতেই আমি ৰিলিজ কৰাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু ইয়াত কোনো দলক বা কোনো ৰাজনৈতিক কোনো চৰকাৰক প্ৰমোট কৰিবলৈ চেষ্টা চলোৱা হ'লে ছবিখন চালে গম পাব। ছবিখনে পূৰ্বৰ অসমীয়া ছবিৰ যিবোৰ ৰেকৰ্ড আছে, সেই ৰেকৰ্ড ভংগ কৰিব বুলি আপুনি আশাবাদী নে, কি ক'ব? মই মুঠেই আশাবাদী নহয়। আমাৰ ইমান বাস্তৱ চিনেমা এখন সাংঘাতিক কমাৰ্চিয়েল নহয়। গতিকে এই ছবিখন বহুতে কৈছে ছবিটো হিৰো অমুকক নল'লে কিয়, হিৰোইন অমুকক নল'লে কিয়, গতিকে সাংঘাতিক কিবা এটা কৰিব পাৰিম বুলি নাভাবোঁ, কিন্তু দৰ্শকে ভাল পাব বুলি আশা কৰিছোঁ।